বন্ধু-বান্ধৱীসকল আপোনালোক সকলোলৈকে মই জ্যোতি আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোটিলৈ আমাৰ চেনেলটিৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। এই ভোগৰ উৎসৱ ভোগালী বিহুটিয়ে যাতে আপোনালোকৰ প্ৰত্যেকৰ জীৱনলৈ কঢ়িয়াই আনে সুখ আৰু সমৃদ্ধি বতৰা, তাকে কামনা কৰি আজি এটি নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমি আচলতে আজিৰ ব্লগটিত আপোনালোকে দেখা পাব যে আমাৰ পৰিয়ালটিয়ে আমি কেনেদৰে এই ভোগৰ উৎসৱ ভোগালী বিহুক কেনেদৰে আমি আচলতে আদৰিবলৈ চেষ্টা কৰিছোঁ আৰু কেনেদৰে আমি এই দিনটো আচলতে পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আজি উৰুকাৰ নিশা। বন্ধু-বান্ধৱীসকল, আজি আচলতে ডিউটিৰ পৰা আহি মই পোনেই গাঁৱৰ ফিল্ডত পালোহি। আচলতে আমাৰ গাঁৱৰ ফিল্ডত আমাৰ গাঁৱৰ যুৱচামে ভোগালী বিহু আদৰাৰ যি প্ৰস্তুতি চলাইছে তাৰে অকণমান বুজ লওঁ বুলি আহিলোঁ। আৰু এইফালে চাওক মেজি প্ৰস্তুত কৰি আছে সিহঁতে। বহুত ওখ, প্ৰায় 35-ৰ পৰা 40 ফুট উচ্চতাৰ হ'ব চাগে। মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব। আপোনালোকক পোনে লৈ আহিলোঁ ঢেঁকীশাললৈ। এয়া মোৰ মানুহজনী আৰু আমাৰ মিনি বাই দুজনীয়ে ঢেঁকীশালত বৰা চাউলৰ পিঠা খুন্দি আছে। যিহেতু ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবৰ বাবে পিঠা পনা প্ৰস্তুত কৰিব লাগিব সন্ধিয়ালৈ। গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই থাকক। আৰু বন্ধু-বান্ধৱীসকল, আজি আচলতে মই এতিয়া বৰ্তমান আছোঁহি আমাৰ হাঁহৰ গঁৰালৰ ভিতৰত। আজি এই ভোগালী বিহু অৰ্থাৎ ভোগৰ উৎসৱ ভোগালী বিহুক আমি আদৰাৰ বাবে যি প্ৰস্তুতি চলাইছোঁ তাৰ আৰম্ভণি আচলতে হাঁহৰ গঁৰালৰ পৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব। ইয়াৰ পৰা আমি আপোনালোকে দেখিছে, মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ইয়াত হাঁহ আছে, বেছি নাই, হাঁহ আৰু কুকুৰা আছে, কেইটামান হাঁহ আছে। ইয়াৰ পৰা আমি আচলতে ডাঙৰ হাঁহটো ইয়াৰ পৰা বুটলিম। ইয়াৰ পৰা ডাঙৰ হাঁহটো আজি আমাৰ পেটৰ আলহী হ'বহি। ইয়াৰ ওজনটো যথেষ্ট আছে, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব। ইয়াক ল'লোঁ এতিয়া, ইয়াক আজি আমাৰ পেটৰ আলহী হ'বহি। এইবাৰ পোনে আহিলোঁ পাকঘৰলৈ, জুহালত সোমালোহি। আৰু এইফালে চাওক, এইখিনি নাৰিকল আৰু তিল এয়া কাটি লৈছে। আৰু এইফালেদি আছে বৰা চাউলৰ পিঠা, সেইখিনি দেখিছে। আমাৰ জোনমণিয়ে তিল পিঠা বনাই আছে। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, পিঠা পনাৰ পৰ্ব চলি থাকিব। তাৰ মাজতে আপোনালোকক লৈ আহিছোঁ এয়া আমাৰ যিহেতু আজি হাঁহৰ মাংস খোৱাৰ প্লেনিং আছে, গতিকে এই কেৰাহীত
তেল, নিমখ, হালধি, পিঁয়াজ গোটেইবোৰ দি দিয়া হৈ গ'ল। এতিয়া আমি হাঁহৰ মাংস বনোৱাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। আৰু এই আঞ্জাখন বনাই আছে আমাৰ দাদাই বনাই আছে দেই, মই নাই বনোৱা, দাদাই বনাই আছে। আৰু এয়া দাদাই মাংসখিনি কেৰাহীত দিলে। আৰু মাংসৰ লগত থাকিব, হাঁহৰ মাংসৰ লগত থাকিব কোমোৰা। কোমোৰা আৰু হাঁহৰ মাংসৰ আঞ্জাৰ আজি আমি জুতি ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকক। বনি আছে আমাৰ সুস্বাদু আঞ্জা। অলপ দেৰি ৰ'ব লাগিব, আপোনালোকক ফাইনেল লুক দেখুৱাই আছোঁ। আৰু ফাইনেল লুক চাই লওক বন্ধু বান্ধৱীসকল, প্ৰায় হৈ গ'ল। আৰু এতিয়া কেৰাহী নমাব লাগিব, তাৰপিছত সন্ধিয়াৰ সাজটো খাই ল'ব লাগিব। আৰু বন্ধু বান্ধৱীসকল, চাওঁতে চাওঁতে ভিডিঅ'টো বহুতেই দীঘল হৈ গৈছে, গতিকে বাকী ৰৈ যোৱা ভিডিঅ' ক্লিপবিলাক আৰু এটি ব্লগ আকাৰে মই আপোনালোকলৈ আগবঢ়াম। তেতিয়ালৈকে মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে ইমান পৰলৈ ভিডিঅ'টো চাই থকাৰ বাবে আমাৰ চেনেলটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল। পুনৰবাৰ আপোনালোক সকলোলৈকে ভোগৰ উৎসৱ ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ।